আমি এটা খবৰ পাওঁ যে খাৰুৱাজানৰ গাঁৱত ভৱন বৰ্মন বোলা মানুহজনৰ ঘৰত তেওঁ মানে গাঞ্জা লুকুৱাই ৰাখিছে আৰু তেওঁ ব্যৱসায় কৰি থাকে বুলি উক্ত সংবাদটো পাই আমি তেওঁ ঘৰত গৈ পেলাই ৰেড কৰোঁ। ৰেড কৰি পেলাই আমি প্ৰায় 3 কেজি 988 গ্ৰাম আমি ছাছপেক্টেড গাঞ্জা আমি তেওঁৰ ঘৰৰ পৰা ৰিকভাৰী কৰোঁ আৰু তেখেতৰ এগেইনষ্টত আমি এটা কেছ ৰেজিষ্টাৰ কৰিছোঁ আৰু তেখেতক এতিয়া মহামান্য আদালতত আমি প্ৰেৰণ কৰাৰ বাবে